দেখিছে সৰিয়হখিনি মই ঢেঁকীত খুন্দি ল'ম। এতিয়া ঢেঁকীত খুন্দি ল'লে বহুত বেছি ভাল হয়। নিমখ অকণমান, জলকীয়া। এতিয়া মই এইখিনি মিহলাই ল'ম। চাওক বেহুৱা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ কলপাতেৰে মেৰিয়াই বান্ধি থৈ দিছোঁ। এদিন পিছতে খাব পৰা যাব। কি ধুনীয়া হৈছে চাওক। আপোনালোকে এনেকৈ বনাই খাব। আজি মই বেহুৱা কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ, আপোনালোকে চাই থাকিব। চাওক কলগছ, মই ইয়াৰ পৰা আগলি কলপাত এখিলা কাটি অলপ ধুই পেলাই ৰদাই ল'ম। দেখিছে পাতখিলা মই অলপ ভালদৰে ধুই ল'ম। দেখিছে ভালকৈ ধুই ল'ব লাগে, কাৰণ ইয়াত পোক পৰুৱা মকৰা বহুত কিবা কিবি বগাই ফুৰে। এতিয়া পাতখিলা মই ধুই লৈছোঁ। এতিয়া মই পাতখিলা ধুই আনিছোঁ। ধুই আনি পেলাই এতিয়া অলপ সময় ৰ'দত ৰাখিছোঁ। অলপ সময় ৰ'দত ৰাখি মই পাতখিলা যাতে কোমল হয়, ফাটি নাযায়, তাৰ বাবে মই অলপ সময় ৰ'দত দি ৰাখিছোঁ। নহ'লে বেহুৱাখিনি মেৰিওৱাৰ সময়ত ফাটি যাব। অলপ ৰদাই ল'লে কলপাতখিলা ফাটি নাযায়। সৰিয়হখিনি দিছোঁ চাওক। সৰিয়হখিনি মই ঢেঁকীত খুন্দি ল'ম। এতিয়া ঢেঁকীত খুন্দি ল'লে বহুত বেছি ভাল হয়। খুন্দি হ'ল, গুড়া হৈছে। এতিয়া বাইদেৱে চালি দিব। চাওক কিমান ঘামিছোঁ, বহুত গৰম দিছে আজি। এতিয়া আমি সৰিয়হখিনি সানি ল'ম। নিমখ আৰু জলকীয়া দি এয়া লৈছোঁ নিমখ অকণমান, জলকীয়া। এতিয়া মই এইখিনি মিহলাই ল'ম। ধুনীয়াকৈ মিহলাই ল'ম। দেখিছে আপোনালোকে মিহলোৱা হৈ গ'ল। এতিয়া মই ইয়াত লৈছোঁ আধা গিলাচমান কলাখাৰ। ঘৰৰে কলাখাৰ মিহলোৱা হৈ গ'ল। কমকৈ দিব লাগিব, বেছিকৈ দিলে আকৌ পিছত অসুবিধা হ'ব, ঢিলা হৈ যাব, লাৰু নহ'ব। সানি হৈ গ'ল। এতিয়া মই এনেকৈ ধুনীয়াকৈ লাৰু বনাই ৰ'দত দি থোৱা কলপাতেৰে মেৰিয়াই বান্ধি থৈ দিম দুদিনমানৰ কাৰণে। ৰ'দত দি থোৱা কলপাতখিলা মই এতিয়া ফালি লৈছোঁ ধুনীয়াকৈ। এয়া এনেকৈ ধুনীয়াকৈ মই মেৰিয়াই দিম যাতে বতাহ নালাগে। চাওক ৰ'দত দিলে কলপাতখিলা ফাটি নাযায়, সেইটো কাৰণে ভাল হয়। এতিয়া দেখিছে। আৰু এতিয়া মই এই ফালি
কলপাতৰ যিটো ঠাৰিডাল তাৰ পৰা মই ৰছী উলিয়াই ধুনীয়াকৈ বান্ধি থৈ দিম। এয়া চাওক বেহুৱা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ কলপাতেৰে মেৰিয়াই বান্ধি থৈ দিছোঁ। এদিন পিছতে খাব পৰা যাব। কি ধুনীয়া হৈছে চাওক। আপোনালোকে এনেকৈ বনাই খাব। ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। বাই বাই। বাই বাই।